আমি আহিছোঁ গুৱাহাটীত কি বিমল ছাৰৰ ঘৰত খানা খাবলৈ মাতিছে। আমাক নিমন্ত্ৰণ জনাইছিলে বিশেষকৈ। আৰু আপোনালোকক দেখুৱাই আছে আমাৰ বিমল বৰা ছাৰক। আহিলে চাওক আপুনি চাব দেই, এই আমাৰ ছাৰ, আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। চাব আমাৰ ছাৰ, এই আমাৰ ছাৰ অঁ আহিছে ছাৰ। আৰু বাকী ৰাইজসকল ইয়াতে আছে, সকলোৱে দাদা বাইদেউসকল। আজি ইয়াত বিশেষ বস্তু এটা দেখা পালোঁ। ধূপকাঠি চাওক কিমান দীঘল পাৱাৰ, কিয় বাত বিশেষ ধূপকাঠি ইমান দীঘল এতিয়া দোকান আছিলোঁ কিন্তু দেই। এই আমাৰ ছাৰ আছে ইয়াত, ছাৰে চব কেনেকুৱা ব্যৱস্থা আছে চাই আছে। এয়া আমি ছাৰৰ লগত বাকী আমাৰ দাদা বাইদেউসকল চবেই ইয়াত আছে। জোহার জোহার আমি বর্তমান এয়া আমাৰ বিমল বৰা ছাৰৰ বাসগৃহৰ পৰা, মানে গুৱাহাটীৰ বাসগৃহৰ পৰা আমি ঘৰলৈ ৰাওনা হ'বলৈ লৈছোঁ। সেয়া আমাক ছাৰে এইটো সম্বৰ্ধন পত্ৰও বোৰ দিছে। তো পাছত আকৌ খুলি দেখুৱাম বাৰু। এতিয়া বহুত ভিৰ, তো এতিয়া নেদেখাওঁ। চবেই আমি ঘৰলৈ ৰাওনা হ'ব লৈছোঁ, আমাৰ গ্ৰুপটো এইখিনি। এয়া আমাৰ দাদা বাইদেউসকল, বেগ পাই গেলি, কাল সে নাম লগাম। ভিতৰত কি আছে নাজানিছোঁ, একোৱে নাই, কি আছে? চল বোলো তেন্তে আৰু আগুৱাই যাওঁ। এয়া জুবিনদাৰ সমাধিস্থল, আমি ইয়াক চাই আছোঁ। আমি কি ক'ব আৰু, আমি ৰখিব নাপালোঁ ইয়াত। হ'ব বাৰু, একো নাই, কেতিয়াবা আহিম আকৌ, তো নিশ্চয় আকৌ ইয়াত সোমাম। চোনা চোনা মনে যে হ'ল হৈ গ'ল। বাইদেউ বাই বাই, আকৌ কেতিয়াবা লগ পাম। যাব দা, আকৌ কেতিয়াবা লগ পাম। আমি আহি বৰ্তমান
হৈছোঁ অফুলীয়া চাৰিআলিত আমাৰ গুৱাহাটী যাত্ৰা শেষেই হৈছে আৰু ছাৰ আহি পালোঁ গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা আহি পালোঁ আহি পালোঁ হয় হয় বহুত বহুত ধন্যবাদ আমি একেলগতে হৈছোঁ ভাল লাগিলে বহুত ভাল লাগিলে অঁ ঠিক আছে আকৌ লগ পাম আমাৰ গ্ৰুপ এইফালে আছে বাকীখিনি আৰু বহুত কষ্ট বহুত ফূৰ্তিত বহুত আহি পালোঁ দেই আজি বহুত কষ্টত বহুত ফূৰ্তিত আহিলোঁ আহি পালোঁ এতিয়া তো আৰু বেছিকৈ একো নকওঁ ন আৰু লাইভ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ